গুড মৰ্নিং বন্ধুসকল। আজি আহাৰ হাট বুলি আমাৰ বাইদেউ ঘৰত গাহৰি কাটিছিলে, তাকে অলপ ল'বলৈ গৈছিলোঁ। সকলো ৰাইজে আহি পিনি মিলি জুলি আৰু সকলোৱে নিলোঁ, ময়ো অলপ আনিলোঁ আৰু। তেতিয়াহ'লে নমস্কাৰ বন্ধুসকল, কামৰ পৰা আহিলোঁ। আজি আহাৰ হাট হয়নে? আপোনালোকে আহাৰ হাটত কি খালে ক'বচোন। মই এতিয়া জাষ্ট ডিউটিৰ পৰা আহিলোঁ, গা পা ধুলোঁ আৰু আজি গৰমটো বাপৰে, আপোনালোকক গৰম লাগিলেনে বাৰু অলপ মোক কমেণ্ট কৰি জনাবচোন। এতিয়া খাবলৈ লৈছোঁ। আহাৰ হাট বুলি ৰাতিপুৱা খাব নোৱাৰিলোঁ গৰমত, এতিয়া গধূলি গা পা ধুই খামহি। মই কি খাই আছোঁ অলপ আপোনালোকক দেখুৱাই দিওঁ। সকল এয়া চাওক, গাহৰি মাংস আৰু এইফালে আছে তিয়ঁহ, এইটো বিজ জলকীয়া, এইটো টেঙা আৰু তাইতো ভাত খাই আছে। এতিয়া গাহৰি মাংসকে প্ৰথম খাওঁ। তো বন্ধুসকল এতিয়া খাবলৈ লৈছোঁ আৰু মাংসবোৰ চাওক। আপোনালোকে মাংস খাই ভাল না, গাহৰি মাংস কাক কাক ভাল লাগে অলপ কমেণ্ট কৰি জনাবা। এক নম্বৰ। আৰু লগতে আমাৰ বিজ জলকীয়াটো বিজ জলকীয়াটো জ্বলা আছে দেই। মোৰতো বহুত ফেভৰিট হয় গাহৰি মাংস। আপোনাৰ ফেভৰিট হয় নহয় অলপ ক'ব দেই। বিজ জ্বলাটো খাম বুলি ভাবিছিলোঁ, কিন্তু আজি বেছি গৰম লাগিছে, কেলৈ জানো। তো বন্ধুসকল এতিয়া এইটো মাংসটো অথনি দুপৰীয়া বনাইছিলে, মই নাহিলোঁ। এইটো চাওক, একদম মোৰ ফেভৰেট পিচ এইটো। ইয়াক কি কৰিব লাগিব, ইয়াত অলপ নেমু টেঙা দিব লাগিব এনেকুৱাকৈ। আজি চৰ্দিও লাগিছে। তাৰপিছতে আপোনাৰ এই জলকীয়াটো ইয়াৰ এডোখৰ এনেকৈ ছিঙিব লাগিব। বেছি দিব নালাগে, এইটো বেছি জ্বলা হ'ব। আৰু ইয়াৰ এক পিচ। আজি জ্বলাটো খুবেই বেছি লাগিছে দেই। গাহৰি মাংসটো হ'লে আপোনাৰ লাই শাকটো হ'ব লাগিছিলে, কিন্তু লাই শাকটো নাই নহয়, এতিয়া ওলোৱাই নাই। এইটো খাব নোৱাৰিছোঁ, ফ্ৰিজত থৈ দিয়া হৈছিলে, বেয়া হোৱা নাই যদিও এইটো কিন্তু বেছি টেষ্টি লাগিছে। এই মালটো ভাল লাগিছে। তিয়ঁহটো বেছি ভাল লাগিছে, তিয়ঁহটো খাই শেষেই হ'বলৈ হ'ল। আৰু জলকীয়াটো এডোখৰ, আজি জলকীয়াও খাব পৰা নাই, গৰম বেছি। সঁচাকৈ পাই আজি নাকটো একদম তলফালে চাব পৰা নাই দেই। গৰম নি তো বন্ধুসকল
আজি ইমানটোলৈকেহে খাব পাৰিলোঁ আৰু ইয়াত 2 পিচ থাকিলে ইমানটো হাৰ্ডি ওলালে চুচি বাচি ভাতটো 2 গৰামান খালোঁ টেঙা এডোখৰ বাচিলে এইটো খাম যেনিবা এইটো তিয়ঁহটো খাব লাগিব মোৰ এইটো তিয়ঁহটো ফেভৰেট হয় অলপ জলকীয়া দি দিওঁ জলকীয়া এটা থাকিলে কেলে খাব নোৱাৰিলে আজি বৰ গৰম সেইটো কাৰণে আৰু এইটো আছে কাইলৈ কাৰণে এইটো ৰাতিপুৱাই খাব লাগিব বেছি জ্বলা লগা কাৰণে সেইকাৰণে এইটো ঠাণ্ডা পানী একচুৱেলি খাব নালাগিছিলে ঠাণ্ডা পানী খালে এনে নাক ঢিলা হৈছে চৰ্দি হৈ আছে সেইটো কাৰণে ঠাণ্ডা পানীটো খাব নালাগিছিল কিন্তু খাই দিছোঁ আৰু উপায় নাই বেছি জ্বলা লাগিছে তো বন্ধুসকল আজি হাট বুলি গাহৰি মাংস এসাঁজ খালোঁ আপোনালোকক কেনেকুৱা লাগিলে অলপ কমেণ্ট কৰি জনাব অ'কে গুড নাইট বাই বাই